ওম শান্তি ৭ জানুৱাৰী ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে নিজক সংগমযোগী ব্ৰাহ্মণ বুলি বুজিলে তেতিয়া সত্যযোগী বৃক্ষ দেখিবলৈ পাবা আৰু অপাৰ আনন্দিত হৈ থাকিবা। প্ৰশ্ন: যিসকল জ্ঞানৰ প্ৰতি আগ্ৰহী সন্তান, তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: তেওঁলোকে পৰস্পৰ জ্ঞানৰহে কথা পাতিব, কেতিয়াও পৰচৰ্চা নকৰিব। একান্তত গৈ বিচাৰ সাগৰ মন্থন কৰিব। প্ৰশ্ন: এই বিশ্ব নাটকৰ কোনটো ৰহস্য তোমালোক সন্তানসকলেহে বুজি পোৱা? উত্তৰ: এইখন সৃষ্টিত একমাত্ৰ শিৱ বাবাৰ বাহিৰে আন কোনো বস্তুৱেই সদায় স্থায়ী নহয়। পুৰণি সৃষ্টিৰ আত্মাসকলক নতুন সৃষ্টিলৈ লৈ যাবৰ কাৰণে কোনোবাটো লাগে। ড্ৰামাৰ এইটো ৰহস্যও তোমালোকেহে বুজি পোৱা। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. একান্তত জ্ঞানৰ মনন চিন্তন কৰিব লাগে। স্মৃতিৰ যাত্ৰাত থাকি মায়াৰ ওপৰত বিজয়ী হৈ কৰ্মাতীত অৱস্থাত উপনীত হ'ব লাগে। ২. যিকোনো লোকক জ্ঞান শুনোৱাৰ সময়ত বুদ্ধিত যাতে এইটো থাকে যে মই আত্মা ভাইক জ্ঞান শুনাই আছোঁ। নাম ৰূপ দেহ সকলো পাহৰি যাব লাগে। পাৱন হোৱাৰ প্ৰতিজ্ঞা কৰি পাৱন হৈ নতুন সৃষ্টিৰ মালিক হ'ব লাগে। বৰদান: নিজৰ প্ৰতি ইচ্ছামাত্ৰম অবিদ্যা হৈ পিতাৰ সমান অখণ্ডদানী পৰোপকাৰী হোৱা। যেনেকৈ পিতা ব্ৰহ্মাই নিজৰ সময়ো সেৱাত দিলে, নিজে নম্ৰ হৈ সন্তানসকলক মান দিলে, কামৰ নামৰ প্ৰাপ্তিও ত্যাগ কৰিলে, নাম মান সম্ভ্ৰম সকলোতে পৰোপকাৰী হ'ল, নিজৰ নাম ত্যাগ কৰি আনৰ নাম প্ৰসিদ্ধ কৰিলে, নিজক সদায় সেৱাধাৰীৰ স্থানত ৰাখিলে, সন্তানসকলক মালিকৰ স্থান দিলে, সন্তানসকলৰ সুখতে নিজৰ সুখ বুলি বুজিলে, তেনেকৈ পিতাৰ সমান ইচ্ছামাত্ৰম অবিদ্যা অৰ্থাৎ মতলীয়া ফকীৰ হৈ অখণ্ডদানী পৰোপকাৰী হোৱা, তেতিয়া বিশ্ব কল্যাণৰ কাৰ্যত তীব্ৰগতি আহি যাব। ওজৰ আপত্তি সমাপ্ত হৈ যাব। শ্লোগান: জ্ঞান, গুণ আৰু ধাৰণাত সিন্ধু হোৱা, স্মৃতিত বিন্দু হোৱা। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। এতিয়া তোমালোক সন্তানসকলে নিজৰ শ্ৰেষ্ঠ শক্তিশালী সংকল্পৰ দ্বাৰা শক্তিৰ প্ৰকম্পন দিয়া, দুৰ্বলসকলক শক্তি দিয়া, নিজৰ পুৰুষাৰ্থৰ সময় অন্য সহযোগ দিয়াত লগোৱা। আনক সহযোগ দিয়া অৰ্থাৎ নিজৰ বাবে জমা কৰা। এতিয়া এনেকুৱা লহৰ বিয়পাই দিয়া যে অৱলম্বন ল'ব নালাগে, অৱলম্বন দিব লাগে, দিয়াতেই লোৱা সমাহিত হৈ আছে। ওম শান্তি।